ফ্ৰাংকৰ এদিনৰ ডায়েৰীৰ কথা দিয়া আছে শনিবাৰ 20 জুন 1942 চন তেতিয়া এন ফ্ৰাংকৰ বয়স আছিল মাত্ৰ 13 বছৰ সেইকাৰণে এন ফ্ৰাংকে কৈছে কি মোৰ নিচিনা সৰু ছোৱালী এজনী ডায়েৰী লিখাটো এটা আশ্চৰ্যকৰ কথা মানে আচৰিত অভিজ্ঞতা বুলি কৈছে কিন্তু তেওঁৰ আচলতে এন ফ্ৰাংকৰ কোনো ধৰণৰ ভাল বন্ধু নাছিল যাৰ আগত মনৰ কথা খুলি ক'ব পাৰে এনৰ বন্ধু অজস্ৰ আছিল কিন্তু তেওঁৰ মনৰ কথা খুলি ক'ব পৰা ধৰণৰ বন্ধু এজনো নাছিল সেইকাৰণে এনে তেওঁৰ ক'বলগীয়াবিলাক ডায়েৰীখনত লিখাৰ সিদ্ধান্ত লৈছিল যাতে তেওঁৰ মনৰ কথাবিলাক ডায়েৰীতে লিখিব পাৰে আৰম্ভণিতে তেওঁ ডায়েৰীখনক মৰমৰ ডায়েৰী বুলিয়ে সম্বোধন কৰি ডায়েৰীখন লিখা আৰম্ভ কৰিছিল এনে হিচাপ কৰি চাইছিল যে স্কুলতে হওক বা তেওঁৰ এজনী 16 বছৰীয়া বায়েক আছিল স্কুলতো 30 জনমান বন্ধু বান্ধৱী আছিল কিন্তু তাৰ পিছতো এনে নিজৰ মনৰ কথা ক'বলৈ তেনেকুৱা কোনো ধৰণৰ মানুহ বিচাৰি পোৱা নাছিল যাৰ আগত তেওঁ মনৰ কথা খুলি ক'ব পাৰে সকলোৰে লগত তেওঁ গতানুগতিকভাৱে কথা পাতে কিন্তু নিজৰ অন্তৰৰ কথাবিলাক আমি সাধাৰণতে বেলেগৰ আগত ক'ব পাৰিলে আমাৰ মনটো ভাল লাগে তেনেকুৱা এনৰ কোনো ধৰণৰ তেনেকুৱা বন্ধু নাছিল সেইকাৰণে এনে পিছলৈ কি কৰিলে ডায়েৰীখনৰ নাম কিটি ৰাখিলে যেন ডায়েৰীখন তেওঁৰ এজনী বান্ধৱীহে বা বন্ধু যাৰ আগত তেওঁৰ অন্তৰৰ সকলো কথা খুলি লিখিব পাৰে আৰু ডায়েৰীখনে কেতিয়াও আপত্তি নকৰে যে নিলিখিবা যেনেকৈ মানুহে যদি কোনোবাই নিজৰ দুখ দুৰ্দশা বা মনৰ অভিজ্ঞতা মনৰ অনুভৱবিলাক কৈ থাকে তেতিয়া কি হয় মানুহ কেতিয়াবা শুনিবলৈ আগ্ৰহী নহবও পাৰে কিন্তু ডায়েৰীখনত যিমান মন যায় তেওঁ মনৰ কথাবিলাক লিখিব পাৰে সেইকাৰণে ইয়াতে এন ফ্ৰাংকে কৈছে যে কাগজত মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি কৈছে ইয়াতে সেইটো এন ফ্ৰাংকে অনুভৱ কৰিছিল তেওঁ কৈছে যে 1941 চনত গ্ৰীষ্মকালত তেওঁৰ আইতাকৰ খুব অসুখ হৈছিল আৰু সেইবাৰ তেওঁৰ জন্মদিনটো খুব অনুষ্টুপীয়াকৈ মানে সৰুকৈ পালন কৰিছিল আৰু 1940 চনৰ গৰম বন্ধৰ সময়তো তেওঁৰ জন্মদিনটো কেনেকৈ পালন কৰা নহ'ল ধুমধামেৰে মানে ডাঙৰকৈ পালন কৰা নহ'ল এন ফ্ৰাংকৰ 1940 চনৰ জন্মদিনটো সৰুকৈ পাতিলে 1941 চনৰ জন্মদিনটো সৰুকৈ পাতিলে সেয়ে 1942 চনত আৰু এনৰ আইতাকৰ মৃত্যু হৈছিল সেইকাৰণে 1942 চনৰ জন্মদিনটো খুব ডাঙৰকৈ উদযাপন কৰাৰ কথা ঠিক কৰিলে আৰু তেওঁ জন্মদিনত কি কৰিলে বাকী অন্য মমবাতিবিলাকৰ লগত এডাল মমবাতি আইতাকৰ নামতো জ্বলোৱা আৰম্ভ কৰিলে 1942 চনৰ আমি 20 জুনৰ যিহেতু ডায়েৰীখন পঢ়ি আছোঁ 20 জুনলৈ তেওঁলোকৰ চাৰিওজন সদস্য কি বুলি কৈছিল কুশলে আছে মানে ভালে আছে মাক দেউতাক এনৰ বায়েক আৰু এন কুশলে আছিলে আৰু তাৰপিছত যেতিয়া জাৰ্মান চৰকাৰে কিছুমান বাতৰি প্ৰকাশ কৰিছিল যে চিঠি পত্ৰ আৰু ডায়েৰী প্ৰকাশ কৰা হ'ব তেতিয়া তেওঁৰ এনে কি কৰিছিলে তেওঁৰ ডায়েৰীখন কিছু হাল সলনি কৰি লিখিছিলে আৰু তেতিয়া তেওঁৰ ডায়েৰীখনক মৰমৰ কিটি বুলি সম্বোধন কৰি যেনেকৈ বন্ধু এজনলৈ লিখিছে তেনেকৈ মৰমৰ কিটি বুলি সম্বোধন কৰিছিল আৰু ডায়েৰী লিখা শেষ হ'লে তোমাৰ এন বুলি সমাপ্ত কৰিছিলে তেওঁৰ চুটি জীৱনকালত কিটি তেওঁ বন্ধুজনক কাল্পনিক হিচাপে লৈছিলে তেওঁৰ মনত থুপ খাই থকা কথাবোৰ ডায়েৰীৰ পাতত হিয়া উজাৰি প্ৰকাশ কৰি লিখি থৈ গৈছিল যেনেকৈ বন্ধু এজনৰ আগত মানুহে সকলো ভাল বেয়া সকলো কথা কয় তেনেদৰে তেওঁ ডায়েৰীখনত সকলো কথা লিখিছিলে সেইকাৰণে দুখ দুৰ্দশা সেইখিনি সময়ৰ গোটেইখিনি কথা তেওঁ তাতে লিপিবদ্ধ কৰিছিলে এতিয়া এন ফ্ৰাংকৰ ডায়েৰী ইয়াতে সমাপ্ত হ'ল তোমালোকে ভিডিঅ'টো যদি ভাল পোৱা লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট আমি এন ফ্ৰাংকৰ ডায়েৰীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম ধন্যবাদ